ৰাইজ দেখিছে নহয় মইতো এলা পেচা ব্যক্তি নহয় অলছ হয়নে ডাইৰেক্ট এইবাৰ কথা পাতিয়েই দিছো বোলো তেলৰ দাম কমিবই লাগিব দেখিছে নহয় মই ক'ত আছো তেল উলিয়াই আছে মই ইয়াতে আছো মই বোলো এক পোৱা তেলো এইবাৰ হেৰ ফেৰ হ'ব নালাগে দাম কিয় ইমান বাঢ়িব লাগে হয়নে লিটাৰ পাইছে বেলেগে বেলেগ কথা কিন্তু এতিয়া তেলেও যেতিয়া লিটাৰ পাইছে মই ইয়ালৈ নহাকে আৰু থাকিব নোৱাৰিলো হয়নে মই বোলো এইবাৰ একো নহ'লেও লাগিলে তেলত পানীয়েই মিলাওক হয়নে নহয় দাম কিন্তু বাঢ়িব নালাগে হয়নে কিন্তু এটা কথা ঠিক হয়নে মই যদি গাড়ীত থাকিলোহেঁতেন দেখি নহয় ইমান ডাঙৰ ডাঙৰ লোডেড গাড়ী ইমান ডাঙৰ ডাঙৰ গাড়ী হয়নে মই অকল তেলেকে পঠিয়াই দিলোহেঁতেন মই বোলো ৰাইজে অন্ততঃ কম দামত তেলটো পাওক দেখিছে নহয় তেলৰ হেৰি বিশেষকৈ মোৰ লগত আছে দিব্যটো আছেই নিজেও সেই বাইক চলাই হয়নে তেলৰ দামটোৰ কাৰণে অকণমান অসুবিধা হৈছে নেকি অসুবিধা নোৱাৰো কি ক'বা ৰাইজে যিটো অসুবিধা পাইছে নহয় সেইটো অসুবিধা ময়ো পাই আছো বুজিছে এই আপুনি ক'বৰ দৰে আৰু এই লেটাৰত সহ্য নাই হোৱাগে আৰু মইতো সিদিনা তেলৰ দামটো শুনি পেলাই তেল ভৰাবলৈ গৈছিলোহে ঘপককৈ বোলো হেৰি বোলো গাড়ীখনত তেল অকণ ভৰাই দিয়া বোলে 80 টকা হয়নে তাৰপিছতে বোলে আৰু অকণমান বাঢ়িলে তাৰপিছত মই বোলো হেৰি 1 পোৱামান তেল দিয়া বোলো গাড়ীখনতে অকণমান ছটিয়াই জৈকণ লগাই দিওঁ আৰু হয়নে ইমান দাম দি গাড়ীত উঠিবলৈ মন নাই দেই গতিকে মই তেললৈ দেখিছা তেল য'ৰ পৰা উলিয়াই এইখন কি জেগা বুলি কয় এইখন আপোনাৰ দুলীয়াজান সমষ্টিৰ অন্তৰ্গত এইটো ৰংচঙী ঠাই বুলি কয় এইটো ৰংচঙী ইয়াৰ পৰা মানে ভাল প্ৰডাকশ্যন হয় নেকি প্ৰডাকশ্যনটো হয় আৰু এইবিলাক আৰু সাৰুৱা তেলহে ৰিফাইন হোৱাৰ পিছতহে আমি তেলকণ পাওঁ আৰু দেখিছে নহয় মেইন ঘাটিতেই মই আছো গতিকে কথাটো হৈছে মই যিহেতু ইয়ালৈ আহিছো একদম ডাইৰেক্ট ভিতৰত কথা চথা পাতি আহিছো মই বোলে এইবাৰ তেল কিন্তু অলপ বেছিকে উলিয়াব লাগিব হয়নে মানে মইতো কওঁ তেল ৰাইজৰ ফটাই দিব লাগিব হয়নে তেল ফটোৱা বুলি যে কয় হয়নে আৰু যিহেতু মই ইয়ালৈ আহিছো এইবাৰ নেক্সট মই গাড়ীত আহিলে দেখিছে নহয় মোৰ ফিটিং কিমান দূৰলৈকে আছে এইবাৰ কিন্তু একো নহ'লেও মই তেলৰ দামটো কমাই দিম আৰু বহুত দেখুৱাবলগীয়া আছে আপোনালোকক ক'বলগীয়া আছে হয়নে মোৰ লগতে থাকিব মানে চুপতি ৰিটাৰ্ণ চাই থাকিব দেই দেট ইজ অলছ' ইম্পৰ্টেণ্ট মেটাৰ ৰাইজ কথাটো দেখিছে নহয় তেলৰ লগত কথাটো পাতিয়ে দিছো নেক্সট গাড়ীত আহিলে এইবাৰ এভেল কৰি দিম আৰু তাকো কম দামত হয়নে বিশেষকৈ ইয়াত আকৌ বিশেষ মানুহবিলাকক পাই গৈছো দেখিছে নহয় এইটো জেগা বোলে তেওঁৰে আণ্ডাৰত পৰে হয়নে আৰু কেনেকুৱা চলি আছে বৰ্তমান ঠিকে চলি আছে অকণো উৎপাত নাই ৰিক্স তথাপিও থাকে নহয় এইবিলাক ৰিক্স থাকিবই আৰু হয়নে গোটেই একদম সৈন্য সামন্ত লৈ আহিছে হয়নে মইতো কওঁ এনেকুৱাবিলাক মানুহ অলছ হয়নে পাবলৈ অকণমান টান হয়নে জেগাবিলাকত নিজে চাই থাকে আয়ো কষ্ট যোনবিলাক হয়নে সেইবিলাকতো আৰু বেলেগে নোৱাৰে বাট এইফালে আৰু কেইজনমান মানুহ আছে তেখেতলোকৰ লগতো পাতিম ইমান ওখ ডাঙৰ সেই টাৱাৰটোৰ নিচিনাই হৈ আছে সেই মানে এইখিনি জেগা মানুহবিলাক এনেকুৱাই নেকি এনেকুৱা ওখ ডাঙৰ চব ওখ ডাঙৰ হয় মইতো কওঁ দেখিছে নহয় অইলে কি বনাইছে ইয়াৰ মানুহ অলৰেডিয়ে এটা টাৱাৰ নিজে হৈয়ে আছে হয়নে মইতো কওঁ ইয়াত আৰু বহুত কথা পাতিবলগীয়া আছে এইফালে দেখিছে নহয় ডেকা ল'ৰা অলছ হয়নে এতিয়াতো ডাইৰেক্ট একদম হাতত একদম মইতো কওঁ চুলবুল পাণ্ডে নতুন হয়নে কিমান দিন হ'ল 13 বছৰ হ'ব ৰানিং দেখিছে নহয় বৰ এটা সৰু নহয় মানে 13 বছৰ অলছ' এক্সপিৰিয়েঞ্চেই আছে গতিকে মইতো কওঁ এলা পেচাবিলাককতো থৈয়ে দিব হয়নে চ' ৰাইজৰ লগত কথা পাতিবলগীয়া আছিলে এইফালে আৰু এজন দেখিছে নহয় প্ৰকাণ্ড পেটৰ অধিকাৰী এজন মোৰ কিনাৰতে আছে অলছ' হয়নে ইয়াত কিমান দিনৰ পৰা কাম কৰি থকা হৈছে মানে এইখন মই থানাৰ লগত এতিয়া 6 বছৰ মানে জড়িত হয়নে হয় সৰু সুৰা ডাঙৰ মানুহেই হৈ গৈছে হয়নে হয় এই
কামবিলাক কেনেকুৱা পুলিচে বৰ কামুৰি থাকে নেকি পুলিচে ইমান কাম কৰা নকৰে আৰু নকৰে ইমান নহয় মানুহকেইটা ভাল ভাল মানুহকেইজন ভাল হয় কাম কৰি ভাল লাগে দেখিছে নহয় ৰাইজ এইখিনি এলেকাত অন্তত পুলিচে দাদাগিৰি কৰে বুলি ক'ব নোৱাৰে অঞ্চল হয়নে মানে পুলিচবিলাকো সেই ঘৰৰ মানুহৰ নিচিনাই হৈ পৰিছে বাকী আপোনাৰ এইখিনি জেগাত কিমান দিন হ'ল মোৰ বৰ্তমান 6 মাহ হৈছে বৰ এটা পুৰণা নহয় মানে নতুনেই হৈ আছে এনেই নতুনে কেনেকুৱা পাইছে মানুহবিলাকক বৰ্তমান ঠিকেই পাইছোঁ অন্য তেনেকৈ একো হেৰি পোৱা নাই উদীয়মান উদণ্ড যুৱকবিলাক নাই সেইবিলাক থাকিবই আজিকালি কিছুমান ক্ষেত্ৰত থাকিবই এইবিলাকতো মেনেজ কৰিয়ে দিব দেখিছে নহয় ডাইৰেক্ট একদম পুৰা নিজৰ মানুহে পাই গৈছে এনেকুৱা লাগি গৈছে মোৰেই যেন চিকিউৰিটি অলছ হয়নে অৰিজিনেলটো হোৱাহেঁতেনটো বাদ দিয়াহে মানে বাকীবিলাকতো বাদ দিয়া কথাটো হৈছে মোৰ লগতে থাকিব চুপতি ৰিটাৰ্ণছত আৰু বহুত কিবা কিবি দেখুৱাবলগীয়া আছে বাট পুলিচ ছাৰক কিনাৰতে পাইছোঁ এই পুলিচ মানুহে গান চান নাগায় নেকি এনে অকমান আমাৰ ৰাইজৰ কাৰণে এবাৰ মোৰ একেবাৰে অভ্যাস নাই গান গোৱা এনে কিবা এটা গুণগুণাব এটাও মোৰ নাই তাৰমানে নাজানো মই এই সুৰ এটা মোৰ নাই বুলি এবাৰ কৈ দিব লাগে মোৰ সৰু বিষয়লৈ মোৰ তাৰমানে তেনেকৈ নায়েই অভিজ্ঞতা দেখিছে নহয় তথাপিতো নায়েই বুলি কৈ আছে বাট আৰু এজন মানুহ আছে সিফালে একদম পুৰা ফোনতে কথা পাতি আছে অন্তত একো নহ'লেও বিহু এফাকি উজনিৰ মানুহ এবাৰ শুনিব লাগিবই আৰু আছেই যিহেতু হয়নে এফাকি বিহু কিন্তু লাগিবই ডিউটিৰ মাজতে ইমাৰ্জেঞ্চি কথা এটা পাতি আছে দেখিছে নহয় ডিউটি হয়নে নহয় ডিউটিয়ে মানে গোটেই ৰাইজক চম্ভালিব লাগে নহয় মোৰ লগতে থাকিব এইবাৰ নেক্সট বিহু শুনাই আছো আপোনালোকক ছাৰক বিচাৰি এইখিনি পালোহি গম পাইছেনে ছাৰ আহি ইয়াত কুচিয়া বিচাৰি আছেহি কুচিয়া লাগিলেহি যে ৰাইজ দেখিছে নহয় মেইন বস্তুবিলাক চব ভিতৰতে থাকে এইবিলাক জেগাত হয়নে তেল থাকে ভিতৰত কুচিয়াও থাকে ভিতৰত গতিকে ট্ৰাই এটা চলি আছে কুচিয়া পাওঁ নে নাপাওঁতো পিছৰ কথা ট্ৰাই কিন্তু কৰি আছো হয়নে গাড়ীত নথকা মানুহ এইবিলাকো ট্ৰাই কৰিব লাগে নেক্সট বা কি কৰিবলগীয়া থাকে অলছ হয়নে কোনে বা জানে হয়নে এতিয়া কিমান দেৰি হ'ল মই পুনে জাষ্ট লগাইছোঁ এতিয়া বৰ্তমান এনেই কিমান দেৰি মূৰত উঠে এইটো উঠিব বহুত টাইম লাগিব এবাৰ মানে এটাই পোৱা যাবতো হয় হয়নে হয় আৰু ক'ৰবাত পতা হৈছে নাই পতা হৈছে আগত পতা হৈছে তাতো লগা নাই নেকি নাই লগা সেইফালেও আমি এবাৰ চেকটো কৰি আহোঁ ক'ত বা আছে চাওঁ ব'লা মানে মাটিৰ তলৰ বস্তু অলছ হয়নে অলপ উলিয়াবলৈ টান বাট এইখিনি জেগাত হয়নে এইটো এলেকাত মানে উজনি অসমত মাটিৰ তলৰ পৰা ওলোৱা বস্তু বৰ কদৰ আছে দেখিছে নহয় এইফালে সুন্দৰ পুখুৰী এটাও আছে এইফালে ধুনীয়া এখন গাঁও এইফালে পথাৰ আৰু লগতে এয়া আৰু ময়ো দেখিলোঁ অলছ হয়নে মইতো কওঁ ৰাইজ ডেট ইজ অলছ' ইম্পৰ্টেণ্ট মেটাৰ যে চব তলৰ বস্তু চাবলৈ হ'লে চাই থাকক চুপতি ৰিটাৰ্ণছ হয়নে মানে চব তলৰ নহয় আকৌ মাটিৰ তলৰ